হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা কথা ক'বলৈ গৈ আছোঁ যিটো মানে আজিকালি প্ৰায় ক্ষেত্ৰত দৰকাৰী। এইটো হৈছে বহুতৰে মোবাইলটো হেং মৰা দেখা যায়। গতিকে কি কৰিলে আপোনালোকৰ মোবাইলটো হেং নামাৰে সেইটো মই আজি ক'বলৈ গৈ আছোঁ। আৰু তাৰ বাবে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইবটো কৰি লওক আৰু ঘণ্টা বাটনটো টিপি দিয়ক, যাতে আগলৈ মোৰ ভিডিঅ'টোৰ ন'টিফিকেশ্যনটো আপোনালোকে আগতে পায়। তো বলক ভিডিঅ'টো শুরু কৰোঁ। তাৰ বাবে আপোনালোকে যাব লাগিব আপোনালোকৰ প্লে ষ্ট'ৰত, গুগল প্লে ষ্ট'ৰ, এইটো প্লে ষ্ট'ৰ হয়। প্লে ষ্ট'ৰত আহিলোঁ, এয়া চাব প্লে ষ্ট'ৰ অ'পেন হৈছে। ইয়াৰ পিছত প্লে ষ্ট'ৰ অ'পেন হোৱাৰ পিছত আপোনালোকে এইফালে টানিব, ইয়াত দেখা পাব আপোনালোকে ইয়াত প্লে প্ৰটেক্ট বুলি আছে। এইটো প্লে প্ৰটেক্ট ছেটিঙৰ ওপৰত প্লে প্ৰটেক্টত ক্লিক কৰি দিব। প্লে প্ৰটেক্টত ক্লিক কৰি উঠি ইয়াত আপোনালোকে দেখা পাইছে স্কেন ডিভাইচ ফৰ চিকিউৰিটি থ্ৰেটছ, এইটো মোৰ অন হৈয়ে আছে। যিহেতু মোৰ এইটো অপ' মোবাইল হয় গতিকে এইটোত অন হৈয়ে আছে। আৰু এইটো ডিভাইচ সকলোৰে তাত থাকে, এইটো হয়তো কাৰোবাৰ মোবাইল অন হৈ নাথাকিব পাৰে, গতিকে আপোনালোকে নিজে অন কৰি লওক। আৰু এইটো তলত যিটো আছে ইমপ্ৰুভ হাৰ্মফুল এপ ডিটেকশ্যন, সেইটো আপোনালোকে অন কৰি লওক। এইটো দেখা পাইছে, মই অন কৰি দিছোঁ। তাৰপিছত আপোনালোকে বেক কৰি দিয়ক। বেক কৰি দি আকৌ আপোনালোকে এবাৰ ছেটিঙলৈ যাওক, ছেটিঙত ক্লিক কৰি দিয়ক। ছেটিঙত ক্লিক কৰি আপোনালোকে ইয়াতে দেখা পাইছে 3 নম্বৰ অপশ্যনটো এডেড আইকন টু হোম স্ক্ৰীণ, এইটোত আপোনালোকে ক্লিক কৰি দিয়ক আৰু বেক মাৰি দিয়ক। এতিয়া আকৌ প্লে প্ৰটেক্টলৈ গ'লোঁ। আপোনালোকে যদি গুগলৰ পৰা কিবা এপছ ডাউনলোড কৰে, প্লে ষ্ট'ৰৰ পৰা কিবা এপছ ডাউনলোড কৰে, তেনেহ'লে আপোনালোকৰ যদি ভাইৰাছ থাকে তেনেহ'লে সেইটো এপছ আপোনালোকৰ ডাউনলোড নহয়। আৰু ভাইৰাছৰ কাৰণে যিহেতু প্ৰায় মোবাইল হেং মৰা দেখা যায়, সেইটো মানে তাৰ বাবে এইটো মই ক'বলৈ যত্ন কৰিলোঁ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে ওপৰত লুকছ গুড ন' হাৰ্মফুল এপছ ফাউণ্ড, এইটোত ক্লিক কৰি দিলোঁ এবাৰ। ইয়াত প্লে প্ৰটেক্ট স্কেনিং হৈ আছে। যিটো আপোনালোকে ডাউনলোড কৰে সেইটো গুগলে স্কেন কৰি কেনে ডাইৰেক্ট যিটো মানে লিগেল সেইটোৱে দিব, ভাইৰাছটো নালাগে আপোনালোকৰ স্কেনিং হৈ থাকিলে ইয়াত। ঠিক আছে, আৰু ইয়াত আপোনালোকৰ দেখা পাব লোডিং হৈ আছে, মোৰ এইটো চাৰ্জ হৈ আছে, স্কেনিং হৈ আছে। এইটো হ'ল, ইয়াত দেখা পাইছে ন' হাৰ্মফুল এপছ ফাউণ্ড, সেইটো আপোনালোকে দেখা পাইছে। এইখিনি কৰি লওক আৰু আপোনাৰ মোবাইলটো হেং নামাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইবটো কৰিবই, আৰু ঘণ্টা বাটনটো টিপি দিব। আজিলৈ আহোঁ ইমানে, ধন্যবাদ।